নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক গা ধোৱা জেগাটো দেখুৱাম আৰু কেনেকুৱা জেগাত হয়নো তাকে দেখুৱাম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভাবিছে হয়তো ক'ত আছে। মই বৰ্তমান আছোঁ পশ্চিম কাৰ্বি আংলং ফংজাংৰি ঠাইডোখৰত আছোঁ। আৰু আপোনালোক কালি দেখুৱাইছিলোঁ নহয় জুমখেতি, আৰু সেইফালে যাম আজি গা ধুবলৈ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ব'লক। আজি ভিডিঅ'টো বেছি দীঘল নহয়, ছুটি হ'ব, হ'লে আপোনালোকক দেখুৱাম ঠাইডোখৰনো কেনেকুৱা হয়নো গা ধোৱা জেগানো। ব'লক। মই ছাতি লৈ লৈছোঁ, ছাতি আৰু চাবোন, কাৰণ ইয়াত পটককানে বৰষুণ দি দিয়া। আৰু চ' মই ছাতি লৈ লৈছোঁ। কালি গা ধুবলৈ গৈছিলোঁ আৰু কালিও একেটা হয়, বৰষুণ দিলে। চ' আজি মই ছাতি লৈ গৈছোঁ গা ধুবলৈ। চ' ব'লক এতিয়া যাওঁ। ত' কালি ঠাইডোখৰ আহি পালোহি আৰু এতিয়া আপোনালোকক মই দেখুৱাই লৈ গৈ আছোঁ। ব'লক ক'লৈ যাওঁ চাওক। কালি আপোনালোকক দেখুৱাইছিলোঁ এয়া জুমখেতি, আৰু এতিয়া গা ধুবলৈ যাওঁ। ব'লক কেনেকুৱা হয়নো জেগাটো আপোনালোকক দেখুৱাওঁ। আমাৰ ইয়াত বহুত বৰষুণ দিয়ে শ্বিলং ওচৰৰ কাৰণে, আৰু ৰাস্তাও বহুত পিছল। চাওক কেনেকুৱা ৰাস্তা। বা মানুহ আছে যি নাজানো। ব'লক, নাই চাগে। আৰু ইয়াত জোকো বহুত আছে, বহুত পিছল। ব'লক এতিয়া চাওক কেনেকুৱা লাগিছে গা ধোৱা জেগাত আপোনালোকে। চাওক গা ধোৱা জেগাত কেনেকুৱা লাগিছে। ভৰি চৰি ধুই লওঁ। এয়া মজা। চাওক পানী, এইটো কি বাৰু হৈছে জানো, পানীটো কমকৈ আহিছে। চাওক কেনেকুৱা। আৰু এইফালে পাহাৰ গোটেইখন। চাওক ডাৱৰে হৈ থাকে আকাশত। চাওক আপোনালোকে। চাওক কেনেকুৱা পানী। এইবিধ দেখুৱাইছোঁ চাওক। কাপোৰ ধুবলৈ চাওক কেনেকুৱা শিল আছে। ইয়াত প্লাষ্টাৰ কৰিবলৈ দৰকাৰেই নাই ইয়াত গা ধুবলৈ। চাওক কেনেকুৱা ইমান ধুনীয়া জেগাত। চাওক গা ধুই আহিলোঁ। আৰু আপোনালোকে চাওক বৰষুণ দিয়াৰ পাছতে ইয়াত কেনেকুৱা বগা বগা হৈ যায়। চাওক কুঁৱলী নিচিনা। সেইফালে চাওক পাহাৰ ফালে চাওক কেনেকুৱা বগা হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব।